নমস্কাৰ পুনৰবাৰ মই সংগীতাই মোৰ চেনেলৰ অন্য এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে লগতে যোৱা ভিডিঅ'বোৰত দিয়া মৰম আৰু সহানুভূতিৰ বাবে বহুত ধন্যবাদ দিছো আগলৈ এনেকে মৰম দি যাব আৰু আজিও লৈ আহিছো আপোনালোকে বিচাৰি থকা খুব ধুনিয়া হ্যান্ডলুম মিক্স পাত লগতে পিওর পাত গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু ভিডিওটো চাই কেনেকুৱা পাই কমেন্ট যোগে জনাবলৈ নাপাহৰিব যদি ভিডিওটো চাই ভাল পায় তেতিয়া হলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটি আৰম্ভণিতে পোন প্ৰথমতে এজোৰ পিওর পাতৰ জোৰা দেখুৱাইছো খুব ধুনিয়া প্ৰিমিয়াম কোৱালিটিৰ এটা পিওর পাতৰ জোৰা দেখুৱাইছো সিম্পলত থাকিব এনেকুৱাকে ব্লু সুতা ওয়ার্ক কৰা হৈছে প্লাস গুনা ওয়ার্ক আছে গোল্ডেন গুনা ওয়ার্ক কৰা হৈছে খুবেই বেছি ধুনিয়া এটা জোৰা পিন্ধি খুব ভাল পাব চাব পাৰে বিৰাতে বেছি ধুনিয়া হয় পিংটো আৰু খুব ধুনিয়া এটা সাইন কৰি আছে কাপোৰজোৰে আৰু এইকেইটা থাকিব সাইড পাৰিবোৰ চাইলক সাইড পাৰি সাইজ কেটাও ডাঙৰ হয় নরমাল সাইড পাৰিতকে যথেষ্ট বেছি ডাঙৰ হয় সাইড পাৰিবোৰ যেটো সিম্পল জোৰা হয় তো তাতে হেভি সাইড পাৰি লাগিলে আৰু বেছি ধুনিয়া লাগে এয়া সাক সাদৰখন ললে খুব ধুনিয়া লাগিব সিম্পলত এটা বিৰাতে গর্জিয়াস পিওর পাতৰ জোৰা হয় এয়া যিসকলে লম বুলি ভাবিছে তেওঁলোকে স্ক্ৰিনশ্বট লৈ পেলাই যোগাযোগ কৰিব পাৰে মেখেলাখন দেখুৱাই দিছো যিসকলে লম বুলি ভাবিছে তেওঁলোকে প্ৰপাৰলি স্ক্ৰিনশ্বট লৈ পেলাই যোগাযোগ কৰিব এইখন হ'ব মেখেলাখন সব যথেষ্ট উপৰলৈকে এনেকুৱাকে বুটাৰ কাম কৰা হৈছে মেখেলাখনৰ তল ভাগত এনেকুৱাকে ওয়ার্ক থাকিব আৰু অল ওভাৰ সুতা প্লাস গুনা এনেকুৱাকে মিক্সিং কৰি পেলাই বুটাৰ কাম কৰা হৈছে আৰু এইটো হ'ব ব্লাউজ পিসটো সিম্পলত থাকিব চাইলক খুব ধুনিয়া হয় ব্লাউজ পিসটো এনেকুৱাকে সিম্পলত ৰখা হৈছে যেটো কাপোৰজোৰ সিম্পল হয় আৰু এই কাপোৰজোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 4800 টকাত খুব ধুনিয়া এটা ৰিজনেবল প্ৰাইসত আপোনালোকে এইজোৰ কাপোৰ পাই আছে গতিকে যি সকলে ল'ম বুলি ভাবিছে তেওঁলোকে স্ক্ৰিনশ্বট লৈ পেলাই যোগাযোগ কৰিব আৰু এটা দেখুৱাইছো প্ৰিমিয়াম কোৱালিটিৰ হ্যান্ডলুম মিক্স পাতৰ যেটা খুবেই বেছি ধুনিয়া হয় আসল হেভি জোৰা হয় আৰু সাক আসলত এনেকুৱাকে ডাবল গুনা কাম কৰা হৈছে প্লাস ডাবল কালাৰৰ এটা জোৰা হয় কালাৰটো খুব মৰম লগা হয় ৰেড প্লাস গ্ৰে ব্লু টাইপৰ হয় কালাৰটো একজেক্ট কালাৰটো ক'ব নোৱাৰি এয়া চাইলক খুব ধুনিয়া হয় ডাবল কালাৰৰ এটা জোৰা আসলৰ ভাগত এনেকুৱাকে হেভি ওয়ার্ক কৰা থাকিব লতাৰ ওয়ার্ক কৰা হৈছে প্লাস এনেকুৱা ডাবল গুনা ইউজ কৰি পেলাই কাম কৰা হৈছে সাইড পাৰিবোৰ দেখুৱাই দিছো এয়া ইকেটা হ'ব সাইড পাৰি কেটা খুব ধুনিয়া হয় সাইড পাৰিবোৰ সিম্পলত ৰখা হৈছে খুবেই বেছি ধুনিয়া এটা জোৰা প্ৰিমিয়াম কোৱালিটি খুব ভাল পাব পিন্ধি হ্যান্ডলুম মিক্স পাতৰ খুব ধুনিয়া এটা জোৰা মই সাদৰখন লৈ পেলাই দেখুৱাই দিছো আৰু এই জোৰাটো যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে স্ক্ৰিনশ্বট লৈ পেলাই যোগাযোগ কৰিব পাৰে প্ৰপাৰলি স্ক্ৰিনশ্বট ল'ব আৰু স্ক্ৰিনত দিয়া নম্বৰত হোৱাটসঅ্যাপ কৰিব এইখন থাকিব মেখেলাখন চাইলক খুব ধুনিয়া হয় যথেষ্ট উপৰলৈকে এনেকুৱাকে বুটাৰ কাম কৰা হৈছে মেখেলাখনৰ তল ভাগতো এনেকুৱা লতা ওয়ার্ক কৰা হৈছে ওপৰত এনেকুৱা ডাবল বুটা দিয়া হৈছে আৰু এইটো হ'ব ব্লাউজ পিসটো চাইলক খুব ধুনিয়া হয় ব্লাউজ পিসটো আনকমন এটা ওয়ার্ক কৰা হৈছে ব্লাউজ পিসত এয়া ডাবল গুনা ইউজ কৰা হৈছে প্লাস সেমি হেভি ৰখা হৈছে ব্লাউজ পিসটো আৰু এই কাপোৰজোৰ আপোনালোকে মাত্ৰ 2000 টকাত ল'ব পাৰিব খুব ধুনিয়া হয় যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে স্ক্ৰিনশ্বট লৈ পেলাই যোগাযোগ কৰিব আৰু এইবাৰ দেখুৱাই দিছো পিওর পাতত এটা ইউনিক কাম কৰা এটা জোৰা খুব ধুনিয়া জোৰা হয় কন্ট্ৰাষ্টত থাকিব আৰু ইয়া সাদৰখনৰ কালাৰটো সাক ডাবল কালাৰ আহে সাদৰখনতো ডাবল কালাৰৰ এটা জোৰা কন্ট্ৰাষ্ট জোৰা হয় আসলটো থাকিব ৰেডৰ ভাগত এয়া আসলটো আছে এনেকুৱাকে ৰেডত আসলত খুব ধুনিয়া এটা ইউনিক কাম কৰা হৈছে চাইলক আৰু সাদৰখনত এনেকুৱাকে যেটো মিডিল আছে হেতু প্লেনত থাকিব মানে গুটেই সাদৰখনে প্লেনত থাকিব অকল আসলৰ ভাগত এনেকুৱাকে বুটাৰ কাম কৰা হৈছে গুনাৰ বুটা দিয়া হৈছে আৰু এনেকুৱা গোল্ডেন যেটো কালাৰটো গোল্ডেন আৰু গুনা বুটাৰ কালাৰো গোল্ডেন হয় সিম্পলত খুব ধুনিয়া এটা জোৰা হয় আৰু সাইড পাৰিবোৰ লগালে আৰু বেছি ধুনিয়া লাগিব তেটো সাইড পাৰিবোৰ আছে ৰেডত আৰু এনেকুৱাকে মিডিলটো প্লেনত থাকিব সাইড পাৰি লাগিলে আৰু বেছি ধুনিয়া লাগিব যেহেতু ইয়াত এনেকুৱা ডাঙৰ সাইড পাৰি আহিব ৰেড কালাৰত সাইড পাৰিবোৰ দেখুৱাই দিছো খুব বেছি ধুনিয়া এটা জোৰা ৰেডত একেবাৰে আনকমন এটা জোৰা কন্ট্ৰাষ্টত সাইড পাৰি সাইজটো চাইলক যথেষ্ট ডাঙৰ হয় সাইড পাৰিবোৰ লগালে ধুনিয়া এটা সাইন খুব ধুনিয়া এটা মানে কম্বিনেশন আহিব কাপোৰজোৰত আৰু মেখেলাখন দেখুৱাই দিছো এইখন হ'ব মেখেলাখন খুব হেভিকে কাম কৰা হৈছে বুটাৰ কাম কৰা হৈছে মেখেলাখনত চাব পাৰে খুব ধুনিয়া হয় অল ওভাৰ এনেকুৱাকে যথেষ্ট উপৰলৈকে মেখেলাখনত বুটাৰ কাম কৰা হৈছে গুনাৰ বুটা দিয়া হৈছে বুটাবোৰ চাইলক আৰু এইটো থাকিব ব্লাউজ পিস ব্লাউজ পিসটো খুব ধুনিয়া হয় ব্লাউজ পিসটো সাদৰ মেখেলাৰ লগত মিলাই পেলাই এনেকুৱাকে
সাইড পাৰি কাম কৰা হৈছে লগত অল ওভাৰ ব্লাউজ পিছটো এনেকুৱা বুটাৰ কাম থাকিব ঠিক আছে যিসকলে লম বুলি ভাবিছে তেওঁলোকে স্ক্ৰিনশ্বট ল'ব মাত্ৰ 4500 টকাত খুব ধুনীয়া এটা জোৰা পাই আছে 4500 ত এটা বিৰাটে ধুনীয়া পিওৰ পাটৰ জোৰা পাই আছে যিসকলে লম বুলি ভাবিছে স্ক্ৰিনশ্বট লৈ পেলাই যোগাযোগ কৰিব আৰু এবাৰ দেখুৱাই দিছো প্ৰিমিয়াম কোৱালিটিৰ হ্যান্ডলুম মিক্স পাটৰ এটা খুব ধুনীয়া জোৰা খুব এটা ইউনিক কাম কৰা হৈছে কাপোৰজোৰৰ অল ওভাৰ কাপোৰজোৰত বুটাৰ কাম নাই বৰ্ডাৰ হেভি এটা জোৰা আসলৰ ভাগত সব বিৰাটে বেছি ধুনীয়া কাম কৰা হৈছে পিংক আৰু ইয়েলো সুতাৰ ওয়ার্ক কৰা হৈছে খুব ধুনীয়া ইউনিক ওয়ার্ক কৰা হৈছে নরমালি যেহেতু গুণাৰ কাম থাকে তো এই জোৰাত সুতাৰ কাম কৰি চোৱা হৈছে কাপোৰজোৰ বিৰাটে বেছি গৰ্জিয়াস এটা জোৰা চাই লওক এনেকুৱাকে কফি কালাৰত আছে এয়া কফি কালাৰত খুব ধুনীয়া এটা জোৰা আৰু এনেকুৱাকে চাদৰখনৰ বৰ্ডাৰৰ ফালে এনেকুৱা বুটা থাকিব খুব ধুনীয়া হয় কাপোৰজোৰ সাইড পাৰিবোৰ দেখুৱাই দিছো এইকেইটা হ'ব সাইড পাৰি যেহেতু বৰ্ডাৰটো হেভি হয় গতিকে সাইড পাৰিবোৰ স্মল সাইজত ৰখা হৈছে খুবেই বেছি ধুনীয়া জোৰা কালাৰটো বিৰাট ধুনীয়া হয় ডাৰ্ক কালাৰত এটা খুব ধুনীয়া জোৰা চাব পাৰে ললে আৰু বেছি ধুনীয়া লাগিব ৰেডি কৰিলে খুব ধুনীয়া জোৰা হয় কাপোৰ কোৱালিটি যথেষ্ট ভাল পাব এয়া চাব পাৰে কালাৰ কম্বিনেশন খুব ধুনীয়া হয় ইয়াত ইয়েলো আৰু পিংকত খুব ধুনীয়াকে কাম কৰা হৈছে কাপোৰজোৰত এবাৰ দেখুৱাই দিছো মেখেলাখন যিসকলে লম বুলি ভাবিছে তেওঁলোকে স্ক্ৰিনশ্বট লৈ পেলাই যোগাযোগ কৰিব পাৰে খুব ধুনীয়া এটা জোৰা হয় এইখন হ'ব মেখেলাখনত চাওক যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে যিসকলে লম বুলি ভাবিছে মাত্ৰ 2000 টকাত খুব ধুনীয়া এটা প্ৰিমিয়াম কোৱালিটিৰ হাতে বোৱা জোৰা পাই আছে তেওঁলোকে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব ব্লাউজ পিছটো দেখুৱাই দিছো এয়া ইটো হ'ব ব্লাউজ পিছৰ বাবে এনেকুৱাকে এটা সাইড পাৰি দিয়া হৈছে সেমি হেভি কৰি পেলাই আৰু বাকি ব্লাউজ পিছটো এনেকুৱাকে সিম্পলত থাকিব প্লাস এটা আৰু স্মল সাইজৰ এনেকুৱাকে স্লিপছত কভাৰ কৰিব পৰাকেও সাইড পাৰি দিয়া হৈছে টোটাল সাইড পাৰি এনেকুৱাকে তিনটা থাকিব এইটো এটা ডাঙৰকে দিয়া হৈছে আৰু এই দুটা এনেকুৱাকে সৰুকে সাইড পাৰি দিয়া হৈছে খুব ধুনীয়া জোৰা হয় এইবাৰ লৈ আহিছো ডাৰ্ক কালাৰত এটা পিওৰ পাট জোৰা ইয়া চাব পাৰে কন্ট্ৰাষ্টত আছে কালাৰ দুটা অকমান ডিফাৰেন্স আছে কালাৰৰ চাব পাৰে কন্ট্ৰাষ্ট জোৰা হয় এয়া অল ওভাৰ গুণাৰ কাম কৰা হৈছে প্লাস এনেকুৱাকে সুতাৰ কাম কৰা হৈছে ডাৰ্ক ব্লু আৰু লাইট ব্লুত সুতাৰ ওয়ার্ক কৰা হৈছে এইখন থাকিব মেখেলাখনৰ চাও যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে মেখেলাখনত খুব ধুনীয়া এটা জোৰা কাপোৰ কোৱালিটি যথেষ্ট ভাল পাব আৰু ব্লাউজ পিছটো দেখুৱাই দিছো এইটো হ'ব ব্লাউজ পিছটো এনেকুৱাকে সিম্পলত থাকিব ব্লাউজ পিছত এনেকুৱা এটা সাইড পাৰি থাকিব চাদৰখন দেখুৱাই দিছো আৰু ইয়াৰ সাইড পাৰি কিটা হ'ব এইকিটা সাইড পাৰিবোৰ সিম্পলত দিয়া হৈছে খুব ধুনীয়া জোৰা হয় ডাৰ্ক কালাৰত আৰু এইখন হ'ব চাদৰখন আসলৰ ভাগত চাব পাৰে বিৰাট ধুনীয়া এটা কাম কৰা হৈছে আসলটো হেভি কৰা হৈছে আৰু অল ওভাৰ এনেকুৱাকে গুণাৰ কাম কৰা থাকিব স্মল বুটা থাকিব মিডিলত স্মল বুটা দিয়া হৈছে বাকি আসলৰ ভাগত এনেকুৱাকে ডাঙৰ বুটাৰ কাম কৰা হৈছে খুব ধুনীয়া এটা জোৰা হয় চাইলক কালাৰটো বিৰাট বেছি মৰম লগা হয় কালাৰটো ডাৰ্ক কালাৰত খুব ধুনীয়া জোৰা আৰু এইখন মেখেলাখন যিসকলে লম বুলি ভাবিছে স্ক্ৰিনশ্বট লৈ পেলাই যোগাযোগ কৰিব মাত্ৰ 4800 টকাত খুব ধুনীয়া এটা কন্ট্ৰাষ্ট জোৰা পাই আছে আপোনালোকে এয়া চাইলক খুব ধুনীয়া হয় জোৰাটো এইবাৰ দেখুৱাই দিছো ব্ল্যাক কালাৰত এটা খুব ধুনীয়া জোৰা চাইলক হ্যান্ডলুম মিক্স পাটৰ হাতে বোৱা খুব ধুনীয়া এটা জোৰা ব্ল্যাক কালাৰত দেখুৱাই দিছো এনেকুৱাকে সিলভাৰ আৰু গোল্ডেন গুণা ইউজ কৰা থাকিব আৰু প্লাস পিংক আৰু গ্ৰীনৰ সুতা ওয়ার্ক কৰা হৈছে খুব ধুনীয়া এটা জোৰা এয়া আসলৰ ভাগত এনেকুৱাকে কাম কৰা হৈছে খুবেই বেছি ধুনীয়া জোৰা হয় চাইলক দূৰৰ পৰা খুব ধুনীয়া কিসকিসিয়া ব্ল্যাক হয় একদম পিওর ব্ল্যাক হয় আৰু অল ওভাৰ চাদৰখনত এনেকুৱাকে কাম কৰা থাকিব খুবেই বেছি ধুনীয়া হয় সিলভাৰ গুণা ইউজ কৰা হৈছে প্লাস গোল্ডেন গুণা আছে সাইড পাৰিবোৰত এনেকুৱাকে চাব পাৰে সাইড পাৰিবোৰত সিলভাৰ গুণা ইউজ কৰা হৈছে সাইড পাৰিবোৰত চাইলক খুব ধুনীয়া এটা জোৰা হয় লৈ দেখুৱাই দিছো ব্ল্যাক কালাৰত এনেকুৱাকে বিৰাটে বেছি ধুনীয়া এটা জোৰা কাপোৰ কোৱালিটি খুব ভাল পাব এয়া যিসকলে লম বুলি ভাবিছে তেওঁলোকে স্ক্ৰিনশ্বট লৈ পেলাই যোগাযোগ কৰিব পাৰে ব্ল্যাক কালাৰত হ্যান্ডলুম মিক্স পাটৰ এটা খুব ধুনীয়া জোৰা পাই আছে এয়া এইটো মাত্ৰ 2000 টকাত আপোনালোকে ল'ব পাৰিব খুব বেছি ধুনীয়া জোৰা হয় চাইলক ইয়াতে বেছি ধুনীয়া জোৰা ব্লাউজ পিছ থাকিব হেভি এইটো হ'ব ব্লাউজ পিছটো এনেকুৱাকে অল ওভাৰ কাম কৰা হৈছে ব্লাউজ পিছত প্লাস এটা সিলভাৰ গুণা দি পেলাই বুটা সাইড পাৰি বনোৱা হৈছে আৰু এনেকুৱাকে অল ওভাৰ কাম কৰা থাকিব গোল্ডেন ইয়েলো কালাৰত এটা ধুনীয়া পিওৰ পাটৰ জোৰা দেখুৱাই দিছো হেভি জোৰা হয় এনেকুৱাকে চাইলক অল ওভাৰ গুণাৰ কাম কৰা হৈছে কাপোৰজোৰত খুব ধুনীয়া এটা ব্ৰাইডেল সেট হয় বিৰাটে বেছি ধুনীয়া জোৰা হয় দূৰৰ পৰা দেখুৱাই দিছো খুব ধুনীয়া হয় ৰাতি পিন্ধিবলৈ আৰু বেছি ধুনীয়া হয় জোৰাটো এয়া আসলৰ ভাগত এনেকুৱাকে গুণাৰ কাম কৰা হৈছে প্লাস পিংক আৰু ব্লু সুতা ওয়ার্ক কৰা হৈছে
সাইড পাৰিবোৰ দেখুৱাই দিছো এইকেইটা হ'ব সাইড পাৰি কেইটাও খুব ধুনীয়া হয় ডাবল কালাৰৰ এটা জোৰা হয় এই জোৰাটোত ৰেড আৰু ইয়েলো দুইটা কালাৰ সাইন কৰে ইয়া চাব পাৰে খুব ধুনীয়া হয় ডাবল কালাৰৰ এটা জোৰা ৰাতি পিন্ধিবলৈ আৰু বেছি ধুনীয়া হয় আৰু অল ওভাৰ এনেকুৱাকে বডিত এনেকুৱা মগৰ বুটা থাকিব অল ওভাৰ বডিত এনেকুৱাকে বুটা আছে খুব ধুনীয়া এটা প্ৰিমিয়াম কোৱালিটিৰ পিয়ৰ পাটৰ জোৰা হয় যিসকলে লম বুলি ভাবিছে তেওঁলোকে স্ক্ৰিনশ্বট লৈ পেলাই যোগাযোগ কৰিব পাৰে এইখন হ'ব মেখেলা এয়া এইখন হ'ব মেখেলাখনৰ যথেষ্ট ওপৰলৈকে বুটাৰ কাম কৰা হৈছে মেখেলাখনত চাই লওক খুব ধুনীয়া হয় পিয়ৰ পাটৰ এটা জোৰা এয়া যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে মেখেলাখনত ব্লাউজ পিচটো দেখুৱাই দিছো এইটো থাকিব ব্লাউজ পিচটো বিৰাতে বেছি ধুনীয়া হয় ব্লাউজ পিচটো নকে সিম্পলত ৰখা হৈছে যেহেতু কাপোৰজোৰ হেভি হয় গতিকে ব্লাউজ পিচটো সিম্পলত ৰখা হৈছে অলপ ক্লোজ দেখুৱাই দিছো খুব ধুনীয়া এটা জোৰা মাত্ৰ 6000 টকাত বিৰাতে বেছি ধুনীয়া এটা পিয়ৰ পাটৰ জোৰা আপোনালোকে পাই আছে এয়া চাই লওক খুব ধুনীয়া এটা পিয়ৰ পাটৰ জোৰা পাই আছে ৰেড পিংক কন্ট্ৰাষ্টত আৰু এটা পিয়ৰ পাটৰ জোৰা দেখুৱাই দিছো খুব ধুনীয়া জোৰা হয় কন্ট্ৰাষ্টত আছে মেখেলাখন থাকিব ৰেডত এয়া এইখন হ'ব মেখেলাখনৰ চাক যথেষ্ট হেভি হয় অল ওভাৰ এনেকুৱাকে গুণাৰ কাম কৰা হৈছে মেখেলাখনত খুব ধুনীয়া এটা জোৰা হয় গুণাৰ কাম কৰা হৈছে আৰু যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে যেহেতু হেভি জোৰা হয় খুব বেছি ধুনীয়া হয় প্ৰিমিয়াম কোৱালিটিৰ এটা জোৰা ব্লাউজ পিচটো দেখুৱাই দিছো ব্লাউজ পিচটো থাকিব সিম্পলত এইটো হ'ব ব্লাউজ পিচ ৰেডটো অকমান ডাৰ্ক ৰেড হয় এবাৰ দেখুৱাই দিছো চাদৰখন এয়া চাদৰখন থাকিব পিংক পাৰ্পল টাইপ হয় কালাৰটো চাদৰখন পিংক পাৰ্পলত আছে কালাৰটো আৰু সাইড পাৰিবোৰ চাই লওক যথেষ্ট ডাঙৰ হয় ডাঙৰ সাইজত বনোৱা হৈছে সাইড পাৰিবোৰ নৰ্মেল সাইড পাৰিতকে যথেষ্ট ডাঙৰ হয় যেহেতু ব্ৰাইডেল সেটৰ নিচিনাই হেভি হয় জোৰাটো ইয়ালৈ দেখুৱাই দিছো খুব ধুনীয়া জোৰা হয় যেহেতু ইয়াত সাইড পাৰি আহিব এনেকুৱাকে আৰু বেছি ধুনীয়া লাগিব ৰেডি কৰি হোৱাৰ পাছত অল ওভাৰ এনেকুৱাকে চাদৰখনত গুণাৰ কাম কৰা হৈছে কাপোৰযোৰত চাই লওক আৰু ইয়াৰ কেইবাটাও কালাৰ এভেইলেবল আছে আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে মোক হোৱাটছআপ কৰিব আৰু আপোনালোকক কালাৰবোৰ দেখুৱাই দিম আৰু সকলোবোৰ কাপোৰে আপোনালোকে কেছ অন ডেলিভাৰী পাব আৰু কেছ অন ডেলিভাৰী হ'লে আপোনালোকে শিপিং চাৰ্জটো পে'মেণ্ট কৰিব লাগিব তো আমাৰ ফালৰ পৰা হাত দিয়া হয় যেহেতু কেছ অন ডেলিভাৰী শিপিং চাৰ্জটো নৰ্মেলতকৈ অকণমান বেছি হয় তো সেইকাৰণে কাষ্টমাৰৰ পৰা দিয়া হয় তো কেছ অন ডেলিভাৰী বিচাৰিলে আপোনালোকে শিপিং চাৰ্জ দি পেলাই ল'ব পাৰিব হোম ডেলিভাৰী হৈ যাব এইখন হ'ব মেখেলা এয়া চাই লওক খুব ধুনীয়া হয় যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে স্ক্ৰীণত দিয়া নম্বৰত হোৱাটছআপ কৰিব পাৰে খুব ধুনীয়া এটা পিয়ৰ পাটৰ কন্ট্ৰাষ্ট জোৰা হয় মাত্ৰ 6000 টকাত খুব ধুনীয়া এটা পিয়ৰ পাটৰ কন্ট্ৰাষ্ট জোৰা আপোনালোকে পাই আছে